নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ কংসালৰ কিছুমান ভাল লগা দৃশ্য আৰু সম্পূৰ্ণ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কিছুমান অসুবিধাৰ কাৰণে। আৰু যিখিনি দেখাইছোঁ সেইখিনি কেনেকুৱা হয় কমেণ্ট কৰি জনাব আপোনালোকে। বাকী ধন্যবাদ, ভিডিঅ'টো শেষলৈকে চাব, ক'তো স্কিপ নকৰিব। তোমার কথায় বিলম্বই বিলাই লিখি ও বীরবাই তারাই সমুল তারাই হল প্রথমে তত্ত্বকি হরিম হল তার পাশতে আন্ধল ধরে তত্ত্বকি তার ভগত অষ্টম হন্তরে এই ধরে কর্ম খুদাই কম ফকিরি দেবতার ধামকে আহি মুখে তৈ হরিবিক হন দেবতার দান নাটকে হবাল নাসা নাসা নাসি নাসি যুবর আদর পাবই পাইখ রতন জানাই দিয়া
নাচা নাচি নাচি যুৱৰাজৰ প্ৰবৈত পক্ষৰ ওজন জনাই দিয়া তোমার নিত্যাদি করার আজি পৰা অন্য ব্যৱস্থা কৰে বুজিছা ওদামুৰে কয় কি কয় কাৰকে ওদামুৰে কয় কোনোবা হেনো ঈশ্বৰ ভগৱান মৰি একোকেই নমস্কাৰ এইবাৰে ৰাজ্যৰ অকাল নাৰায়ণৰ মন্দিৰ ভাগি ঈশ্বৰ সৰ্বময় অধিকাৰ ৰখাই যি কাৰ্য কৰে এই কেতিয়াও অন্যায় হ'ব নোৱাৰে অকাল মকাল তোমালোকে কাৰোকে দুখ সহায় কৰিব পাৰিব বিৰুদ্ধে এষাৰ মাত তোমালোকৰ কাৰ্যক্ষেত্ৰ দুৰান্ত ধৰি পেলাই ৰংগাত্মক পাৰিব মোৰ ইচ্ছা তোমাকে পাৰিব তোমাকে কি হ'ব মই কমকে বিশ্বাস আলোকে ধর্মীয় খন্তেক নিরবে বিশ্বাস করা দেবতা নিরাজি গুরু দেবতা এইবার কম হয়ে তাহাকে পরীক্ষা করিব
কিন্তু যুবরাজ হয় যুবরাজ কারণ শিল্পবনে হয় যুবরাজ এই সন্তানটি মই বহুদেৱ তোমার প্রতিজ্ঞা পালনতে ভোগরাজ অতি হয়রান তোমার প্রথম সন্তান মই ঘূৰাই দিলো যুবৰাজৰ জয় যুবৰাজৰ জয় অষ্টম সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে মোৰ হাতত অৰ্পণ কৰিবা অন্যথা মোৰ সন্তান ঘটিব অপেক্ষা থাকাকে কৰ ভাল যুবৰাজ যুবৰাজ বহুদেৱক কিছু দূৰ আগবঢ়াই ভাল যুবৰাজ বহুদেৱ সঁচাই চোৱা বহুদেৱ তোমাৰ চন্দক দেখি কিবা কৰি থাকে মানে প্রকৃতি পুরুষা জুড়েও নিয়ন্ত্রণ অবসরে আত্মা করি পরম বান্ধব নারায়ণ 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 এই এখন উপবাস ভাল যুবৰাজ অকস্মাতে বেটে মিছ নৰাই মথুৰাৰ টেষ্টটো যে মণিকিৰালে এদিকে উঠাই উঠাই দিছে অহাৰ কিবা কাৰণ এই মণিকিৰালত যে মণিবিলাক এনেকৈ গোটা আছে কারণ দৈত্যবনে গৈগুল দৈত্য গিরিবর্ধনত অষ্টম নারায়ণ নারায়ণ ভাবিছিলো তুমি বুদ্ধিত পাৰ্গত কিন্তু এতিয়াহে বুজিব পাৰিছো তোমাৰ ৰাজনীতি কূটনীতি বুজিব পৰা শক্তি একেবাৰেই নাই কিয় সাধনা সাধন ও যুবৰাজ দেৱতাৰ সাধনা দেবতার সাধন ও দেৱতাৰ সাধনা কম ও দেৱতাৰ সাধনা পিছে ইয়াৰ উপায় কি কটলেছটো দিয়া আৰু কটলেছটো কভাৰটো দিয়া কটলেছটো মাংস তাৰখন দি দিয়া বেলেগ এটা দিয়া চেঞ্জ কৰি দিওঁ ওলালে ওলালে চাম বাহিৰলৈ ওলালে কেতিয়াও বেলেগ এটা দি দিবা কেনেকুৱা দিব কোৱাচোন 10 নম্বৰ এই অসমৰ গল্প আহিলৈ 8 নম্বৰ দিলে দিব পাৰিবা এই গল্প বাহিনী ঐ পালি কোনবাহিনী প্ৰথম
আৰু কোন পাহি অস্ত্ৰ তুমি ধৰিব পাৰিছানে? এই মূৰৰ পৰা যদি এই কোন পাহি হিচাপ কৰি যাওঁ, এতিয়া প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, 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 আকৌ অষ্টম, অষ্টম, আকৌ এই পৰা যদি হিচাপ কৰি যাওঁ, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, তৃতীয়, দ্বিতীয়, একেবাৰে অসম্ভৱ। অষ্টম, অষ্টম, প্ৰথম, অষ্টম, নিশ্চয় ইয়াৰ উপায় কি দেব? ইয়াৰ পৰা নিশ্চয় আছে তোমাৰ। তুমি দৈত্যক বয়স কৰা, সকলো অন্তৰত কিয় দেখা নাপাই বধ কৰা। আৰু তোমাৰ প্ৰাণলৈ বপুৰীমান দৈত্যক অন্ধকাৰ পাত্ৰতে নিক্ষেপ মই প্ৰাণ দিলো, এতিয়া মই আহিছো আৰু কম। আৰু এটা খবৰ দিব নহয়। আপোনাৰ পিতৃ উগ্ৰসেন। আপোনাৰ পিতৃ উগ্ৰসেন। আপুনি অতি সোনকালে তেওঁক শাসন কৰিছে। এই সমস্ত মথুৰাৰ 130 ৰজা হয়। মই তাকো কৰিম। হে প্ৰভু কমলশ্বৰ, মই মোৰ কাৰ্য অতি সুচাৰুৰূপে কৰিব পাৰো। এই অধৰ্মৰ যদি কিবা ভুল কৰিছে, তুমি স্বীকাৰ কৰিবা। মই কি কৰো তোমাৰ মনত স্থিৰ নহয়। নিশ্চয় দেৱকী। গতিকে বিধিমতে তুমি ইয়াক প্ৰতিকাৰ কৰিবা। এতিয়া মই আহিলো। অষ্টম, অষ্টম, প্ৰথম। প্ৰথম অষ্টম। আপোনাৰ গণনা ভুল হ'ল যুৱৰাজ। অতিক্ৰম কৰা নাই।
বেয়া নাথাকিবা দেই বেয়া নাথাকিব খুচিলে থাকে আৰু ইমান এই কাৰণে দুটা দানি যি আদেশ দিব যেন মই ধৰি আমাৰে কপাল বেয়া হয় এটা এই চাউল মুঠিৰ কাৰণে আজি তোমাৰ কাম ৰাতি প্ৰতিব এই অকালত পাতিলোনে এই পুনা নহলে কি খাই থাকিব নহয় এই দোকান কেতিয়াবা গাঁও দিব আৰু কেতিয়াবা কামত ধৰি চিন্তা নহলে বিশ টকা কাম ধৰি লাইটিংটো অকণমান দিব লাগিছিলে ধৰিবই পৰা নাই মুক্তিখন
সকলো ভৱিষ্যতে কিবা কিন্তু আনন্দৰ কিয় দেখো আজি তব বিখ্যাত বল ভয় নাই বহু জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰ তোমাৰ খোজ লোৱা বকুলৰ ফালে বকুলৰ নামঘৰ ঘৰত উপজুছে যুৱমায়া যশোদাৰ ভুকিয়া মেলা আছে সকলো যোৱা চিঠি নপৰা ফলত আনগৈ যুৱমায়া পুত্ৰ খোলাই সুস্থ আছে বিধাতা আমার কি করব পারে কংসা বলাছে দিয়া দিয়া দেবী পুত্র তোমার দৈবর নির্দেশ মন কুসলম বকুলার ফালে দিয়া দিয়া দেবী পুত্র তোমার
Maya Paraguna Pura, or Guru Chai.
মাৰিব লাগিছে। মই নিজেই তাক হত্যা কৰিম। Tangan dulu, Boy. Boy, bunuh ahi. কিন্তু তারা যদি বলেন কি কল্পকে কোরআন কথা অন্য অন্যায় ভক্ত উত্তরে হোক এই কণ্ঠরে কাল ভক্তি কোরআন কোরআন আত্মহি অঙ্কয়রম চাবতে আর এখানে কোনো কে শোনে তাই কম হয় একজন ছিল বলি আর তুমি দেখুন আর খন্তে খাও অর্থ ভূমিরই এই রত্নময়ী কিহুতি ইহলীলা আম্বরণ করি এই দৃশ্যকে ঘটনা লাগছে নতুন সৃষ্টি নির্বিঘ্ন চলাইলে দেখা পাইছে আজি সেইদৰে চাম তাৰ দৰে বস্তুৰে সদায় প্ৰশ্ন পৃথিবীর মনুষ্য ওরে পরা দেৱীময় যুগময়া নিচিনিতয় সংসাৰ কৰিব কিবা খাদ্যটোৰ য'তে ত'তে মাছ কিবা উপজিছে প্ৰাণ সন্তাটোৰ মৃত্যুটোৰে বাৰিষাৰে বেগতি নদী কিদৰে কৰিব পংখ পালিৰ বেদাৰী দেবতা
আদিক কোন মথুরা বৃন্দাবন এনে ভাবে কথা নাই করা যেই মোর প্রাণাবলী কি নিধন করিব পারিব আগ মোর অর্ধরাজ্য ভীমরাজ মুখে ভয় করিব কথা হলি বড় ওনা বড় আছে যত মোরে অভাব প্রকৃতিন অনুসরে বিন্দু সকলকে এই কার্যতে করিব দিও হলি বড় ও